মৰমৰ বন্ধু বান্ধৱীসকল, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনত পোষ্ট ওলাইছে। তো আপোনালোকে এটা চাব, ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম ৰিক্ৰুইটমেণ্ট 2020 এপ্লাই অনলাইন ফৰ 133 জুনিয়ৰ এছিষ্টেণ্ট এণ্ড ষ্টেটিষ্টিকেল এছিষ্টেণ্ট পোষ্ট। তো ইয়াতে আপোনাৰ আছে DSE আছাম ৰিক্ৰুইটমেণ্ট 2020। লাষ্ট ডেট আছে আপোনাৰ 23/6/2020। এইটো মাহৰ 23 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই আছোঁ ক'ত কিমানটা পোষ্ট আছে। নম্বৰ 1 জুনিয়ৰ এছিষ্টেণ্ট হেড অফিচ। ইয়াতে আপোনাৰ টোটেল পোষ্ট আছে 20টা। তাৰ ভিতৰত আনৰিজাৰ্ভ 4টা, STP 2টা, STH 3টা, OBC 9টা, PWD 1টা, EWS 1টা। তো আপোনালোকৰ কোৱালিফিকেশ্যন কি লাগিব? কেণ্ডিডেট মাষ্ট পাচিং বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। আপোনালোকে বেচেলৰ হ'ব লাগিব, তাৰমানে আপোনাৰ BA BHC BCom চবে পাৰিব। ইয়াতে আপোনাৰ পে আছে 14,000ৰ পৰা আৰম্ভ কৰি 60,500লৈকে, উইথ GP আছে 6,200 টকা। নেক্সট 2 নম্বৰত আছে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেল এণ্ড গভট স্কুল লেভেল। নাম্বাৰ অফ পোষ্ট 99। আনৰিজাৰ্ভত আছে আপোনাৰ 38টা, SCত আছে 3টা, STPত আছে 15টা, STHত 11টা, PWDত 2টা, EWSত 14টা। এডুকেশ্যন কোৱালিফিকেশ্যন ছেম হ'ব, আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব। ইয়াতে পে আছে আপোনাৰ 14,000ৰ পৰা আৰম্ভ কৰি 60,500লৈ, উইথ GP 5,600 টকা। 3 নম্বৰত আছে আপোনাৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। তাতে আছে নাম্বাৰ অফ পোষ্ট 14টা। আপোনাৰ আনৰিজাৰ্ভত আছে 4টা, SCত 1টা, STP 2টা, STHত 1টা, OBCত 4টা, PWDত 1টা, SWSত 1টা। ইয়াত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন উইথ ষ্টেটিক্স অৰ ইকনমিক্স অৰ মেথমেটিক্স এজ ওৱান অফ দ্য ছাবজেক্ট এট ডিগ্ৰী লেভেল এণ্ড নলেজেছ অফ কম্পিউটাৰ। আৰু আপোনাৰ 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা লাগিব। ইয়াতো আছে আপোনাৰ 14,000 পৰা 60,500, GP আছে 7,600। ইয়াতে আপোনাৰ এজ লিমিটটো চাব। এজ লিমিটটো আছে আপোনাৰ 18 বছৰৰ পৰা আৰম্ভ কৰি 38 বছৰলৈকে হ'ব লাগিব। তাৰ ভিতৰত এজটো থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাইটো কৰিব লাগিব অনলাইনত। মই আপোনালোকৰ ডিছক্ৰিপশ্যনত এপ্লাইৰ লিংকটো দি দিম। তো আশা কৰোঁ আপোনালোকে ধুনীয়াকৈ অনলাইনটো কৰিব। আৰু কেনেকৈ অনলাইন কৰিব লাগিব মই দেখাই দি আছোঁ। তো আৰু পলম নকৰাকৈ আৰম্ভ কৰিব ওলাইছোঁ আজিৰ এই ভিডিঅ'টো। যদিহে আপুনি চেনেলটোত নতুন, তেতিয়াহ'লে চেনেলটোত এটা ছাবস্ক্ৰাইব দি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকে গভট অফ আছাম ডিৰেক্টৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ হোম পেজত আহিব। আহি কিনে এনেকুৱা এটা ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব। আপোনালোকে কি কৰিব? স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাব নেক্সট অপশ্যন। নেক্সট অপশ্যন আছে। নেক্সটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকৰ ইয়াতে আহিব। আপোনালোকে ইয়াতে ছিলেক্ট কৰিব। ছিলেক্ট কৰাৰ পিছত গাৰ্ড 3ত ক্লিক কৰিব। ক্লিক কৰিলে আপোনালোকে ইয়াতে 3টা পোষ্টৰ নাম আহিব। আপোনালোকে যিটো পোষ্টত এপ্লাই কৰে সেইটো পোষ্টত ক্লিক কৰিব। ক্লিক কৰি আপোনালোকে ছাবমিট বুটনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা আপোনালোকৰ ফৰ্মটো অ'পেন হ'ব। ফৰ্মটো অ'পেন হোৱাৰ পিছত আপোনাৰ ইয়াতে নামটো দিব। তাৰপিছত নামটো দিয়াৰ পিছত আপোনালোকে ফাদাৰ নেম, মাদাৰ নেম, আপুনি জেণ্ডাৰটো দিব। তাৰপিছত আপোনালোকে দিব আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তো আপোনালোকে ইয়াতে য়েছ বুলি দি দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দিব, প্লেচ অফ বাৰ্থ। তাৰপিছত আহিলে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছখিনি আপোনালোকে ফিল আপ কৰিব। প্ৰেজেণ্ট এড্ৰেছখিনি ফিল আপ কৰাৰ পিছত আপোনালোকৰ আহিব পাৰ্মানেণ্ট এড্ৰেছখিনি আপোনালোকে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত মোবাইল নাম্বাৰ দিব, ইমেইল ID দিব। তাৰপিছত আপোনালোকৰ আছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া। তো আপোনালোকে ইয়াতে য়েছ দিব। বাকীখিনি কেটেগৰীটো বঢ়াই দিব। দিয়াৰ পিছত ইয়াতে আহিব আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সাম, SSLC, HH, ডিগ্ৰী, আদাৰ্ছ, বৰ্ডৰ নামবিলাক দিব, পাচিং ইয়াৰ দিব, পাৰ্চেণ্টেজ দিব। দিয়াৰ পিছত আপোনালোকে কি কৰিব? ডিগ্ৰীৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটটো কি কৰিব? ইয়াতে আপলোড কৰিব। তাৰপিছত আপোনালোকৰ আছে আপুনি আপোনাৰ ডিপ্ল'মা আছেনে নাই, কম্পিউটাৰ ডিপ্ল'মা 6 মাহৰ আছেনে নাই, ইয়াতে আপুনি য়েছ বুলি দিব। প্ৰেজেণ্ট গভট অকুপেশ্যন, আপুনি কোনো গভট অকুপেশ্যন কৰে নেকি? যদি কৰে য়েছ দিব, নকৰিলে ন' বুলি দিব। তাৰপিছত আপোনালোকে কি কৰিব? ফটো আপলোড কৰিব আৰু ছিগনেচাৰ আপলোড কৰিব। এই দুটা আপলোড কৰাৰ পিছত পাছৱাৰ্ড বহাই ল'ব।
পাছৱৰ্ডটো 8টাৰ পৰা 12টাৰ ভিতৰত হ'ব লাগিব। পাছৱৰ্ড ভৰাই কিনে আপোনালোকে ছাবমিট কৰিব। ছাবমিট কৰিলে আপোনালোকৰ একনলেজমেণ্ট ৰিচিপ্টটো পাই যাব। ধন্যবাদ। আশা কৰোঁ আপোনালোকে সম্পূৰ্ণ কথাখিনি বুজি পাইছে। আৰু যদি কিবা অসুবিধা পায় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব।